অনুশীলনী 1.2 ৰ 5 নম্বৰ যেটো কোৱেশ্চন সেই প্ৰশ্নটো লৈ আহিছো আজি এই প্ৰশ্নটো এনেদৰে দিছিল আমাক দেখুৱা যে সিগনম ফলন f such that r tends to r আমাৰ ফলনটো সম্বন্ধ ৰাখিছে ৰিয়েল নাম্বাৰ টু ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যাৰ পৰা বাস্তৱ সংখ্যালৈ সম্বন্ধ ৰাখিছে এতিয়া আমাৰ এই ফলনটো এটা সম্বন্ধ দিয়া আছে fx ইকুৱেল fx ৰ মান 1 হ'ব যদিহে x ৰ মান 0 তকৈ ডাঙৰ হয় আৰু fx ৰ মান 0 হ'ব যদিহে x ৰ মান 0 তকৈ বা 0 ৰ সমান হয় আৰু x ৰ মান fx ৰ মান লব -1 যদিহে x ৰ মানটো 0 তকৈ সৰু হয় এইদৰে যিটো ফলন দিছে এই ফলনটোক ক'ব সিগনাম ফলন সিগনাম ফাংশন আমি ফলনৰ কেইবাটা ভাগ পাইছিলো বহুপদ ফলন একক ফলন পৰিমেয় ফলন মাপাংক ফলন আৰু সিগনাম ফলন আমি সেই ফলন কেইটাৰে এটা ভাগ পাইছো এইটো সিগনাম ফলন এই সিগনাম ফলনৰ আমি সমাধান কৰিব যাম সিগনাম ফলন কেনেকৈ সমাধান কৰি আমি চাম আৰু এই সম্বন্ধটো আমাক দিছিল প্ৰমাণ কৰিব যে এই যিটো সিগনাম ফলন দিয়া আছে এই সিগনাম ফলনটো এককীয় নহয় আস্বাদকো নহয় আমি এতিয়া প্ৰমাণ কৰিব যাম আমি সমাধানত আহিছো সমাধান আমি প্ৰথম যাম আমাক প্ৰশ্নটো দিয়া আছিল fx 1 যদি x greater than 0 fx ৰ মান 0 হ'ব যদিহে x ৰ মান 0 হয় fx ৰ মান -1 হ'ব যদিহে x ৰ মান 0 তকৈ সৰু হয় এতিয়া আমি এই ফলনটোৰ সমাধানত আহিছো প্ৰথমে আমি প্ৰমাণ কৰিব যাম একৈকী বুলি কোনটা আমি পাইছিলো প্ৰথমে x1 আৰু x2 আমি ধৰি লব লাগে ইয়াত যেহেতু প্ৰথম ক্ষেত্ৰত আমি আহিছো প্ৰথম ক্ষেত্ৰত x ৰ মান 0 তকৈ ডাঙৰ গতিকে আমি দুটা 0 তকৈ ডাঙৰ সংখ্যা ললো x1 ৰ মান 1 ধৰিলো x2 মান 2 আৰু যেটো আমাৰ x1 আৰু x2 belongs to r মানে x1 x2 দুইটা r পদ্ধতিত সোমাই আছে বাস্তৱ সংখ্যাৰ মান এতিয়া 1 আৰু 2 দুইটা 0 তকৈ যেটো ডাঙৰ x1 x2 greater than 0 আমি প্ৰমাণ কৰিব যাওঁতে আমি প্ৰথম ধৰিব লাগিব একৈকী হোৱাৰ যেটো শৰ্ত আছিল সেই শৰ্তটো আছিল fx1 fx2 আমি এইদৰে ক্যালকুলেশনটো দেখাব লাগিব fx1 fx2 হ'ল x1 ৰ মান আমি 1 পাইছো x1 ৰ মান 1 ধৰিলো ইফালে x2 ৰ মান আমি ধৰি লৈছিলো 2 x1 ৰ মান আছিল 1 x2 ৰ মান আছিল 2 আমি বহালো বহাৰ পিছত দেখিলো যদিহে 0 তকৈ মানটো ডাঙৰ হয় x ৰ মান 0 তকৈ ডাঙৰ হয় কি ডাইৰেক্টলি মানটো 1 এ ল'ব বেলেগ বাকি একৰ পৰা লাগে আমি এফলৈ বহাও তথাপিও fx ৰ ডাইৰেক্ট মানটো যদি 0 তকৈ ডাঙৰ হয় x ৰ মান কি ডেফিনেটলি 1 এ ল'ব তেন্তে আমি পালো x ৰ মান 1 হলেও f1 x ৰ মান 1 বহালে আমি উত্তৰটো ডাইৰেক্ট পাম 1 এ 1 বুলিম আমি যদি x ৰ মান 2 বহাও তেতিয়াও f2 ইকুৱেল ডাইৰেক্ট 1 এ বহিব কিয়নো 2 টো 0 তকৈ ডাঙৰ আমি পালো x ৰ মান 1 বহালে 1 এ পাইছো 2 বহালে 1 এ পাইছো এতিয়া দেখিলো আদি ক্ষেত্ৰত x1 আৰু x2 আছিল দুইটাৰ মানটো কিন্তু সমান নহয় x1 ৰ মান আছিল 1 x2 ৰ মান আছিল 2 তথাপিও কিন্তু কিহতৰ যেটো মান পালো f1 বহাওতে f2 বহাওতে দুইটাৰ মানটো 1 1 এ ওলাইছে গতিকে যেহেতু x1 x2 ডাজ নট ইকুৱেল আৰু লগতে দুইটাৰ মান কিন্তু সমান ওলাল সেই কাৰণে এই সম্বন্ধটো একৈকী নহয় এবাৰ আমি ফলনটো আস্বাদক নহয় প্ৰমাণ কৰিম আস্বাদক কৰিবৰ কাৰণে আমি প্ৰথমে যিকোনো এটা বাস্তৱ সংখ্যা y ধৰি লম আমি ধৰি ললো কোনো এটা বাস্তৱ সংখ্যা y সেই বাস্তৱ সংখ্যাটো আমাৰ বাস্তৱ সংখ্যাৰ সংহতিত সোমাই আছে y belongs to r এতিয়া আমি যেতিয়া আস্বাদক বুলি প্ৰমাণ কৰিব যাম তেতিয়া সদায় fx ত x ৰ মান বহাৱাৰ লগে লগে আমি যাতে উত্তৰটো y পাওঁগৈ আমি তেনেকুৱা লাইনত লৈ যাব লাগিব আমি চাওঁ এতিয়া আমাক যেটো সম্বন্ধ দিছিল বা যেটো ফলন দিছিল fx ইকুৱেল আমাক দিয়া আছিল এইদৰে 4 - 3x আমাক এইদৰে দিছিল
আমি আগতে পাইছিলো fx টোক আমি y বুলি ধৰিব পাৰো y ইকুৱেল 4 মাইনাছ 3x আমি এই মতে এই বস্তুটো ডাইৰেক্টলি ইয়াত বহাই দিলে 4x মাইনাছ 3 ইকুৱেল y ধৰিলো এতিয়া ইয়াৰ পৰা আমি x ৰ মান উলিয়াম সেই x ৰ মানটো পিছত fx ত বহাম পিছত y মান যদি ওলাই তেতিয়াহলে নিশ্চয় সম্বন্ধটো আচাৰ হ'ব আমি চাম এতিয়া 4 মাইনাছ 3x ইকুৱেল y ইয়াক ক্যালকুলেশন কৰে 4 টো ইফালে গল প্লাস আছে -4 হৈ গল আৰু -3x হৈ গল -x ৰাখিলো 3 টো হৰণ হৈ পূৰণ হৈছিল ইফালে গলে হৰণ হৈ গল y - 4/3 হৈ গল 0 আছে মাইনাস আছে গতিকে মাইনাস ডাল আমি ইফালে লৈ যোৱাৰ লগে লগে ইয়াৰ মাইনাস ডাল প্লাস হৈ যাব ইয়াৰ প্লাস ডাল মাইনাস হৈ যাব তেতিয়া আমি x ইকুৱেল পাম 4 - y/3 পাম আমি x ৰ মান উলিয়ালো এতিয়া এই যেটো x ৰ মান পালো সেই x ৰ মানটো আমি আমাৰ যেটো ফলন দিছিল সেই ফলনটোত x ৰ ঠাইত আমি মানটো বহাম x ৰ মান আমি বহাম 4 - y/3 fx ইকুৱেল আমি যেটো পাইছিলো 4 - 3x এটো পাইছিলো হেতু বহাই দিলো ইয়াত x ৰ ঠাইত আমি মানটো বহাম x ইকুৱেল 4 - y/3 পাইছিলো বহালো ইয়াত যত x আছিল তাৰ আমি সেই 4 - y/3 বহাম 4 আহিল 3 আহিল 3 লগত x2 ইনটু হৈছিল গতিকে x ৰ মানটো আমি পাইছিলো 4 - y/3 x ৰ ঠাইত 4 - y/3 বহিল এতিয়া দেখিলো ইয়াত 3 এটো পূৰণ হৈছে এটো হৰণ হৈছে গতিকে দুইটা 3 কাটা গল এতিয়া ইয়াৰ পিছত আমি পালো 4 - y পালো আমি 4 টো আহিল এই 4 - y টো ব্ৰেকেটত থাকি যাব 3 কাটা গল এতিয়া দেখিলো ইয়াৰ পৰা যদি ব্ৰেকেট উঠাই দিম ব্ৰেকেট উঠাই দিলে যেহেতু ব্ৰেকেটৰ আগত মাইনাস চিন আছে গতিকে ভিতৰ চিনডাল প্লাস হৈ গল আমি পালো 4